Dear students, আজি আমি চাম ক্লাস 10 ৰ সায়েন্সৰ 1 নম্বৰ চেপ্টাৰৰ অনুশীলনীৰ 5 নম্বৰ কোৱেশ্চন বিলাক ইতিমধ্যে মই অনুশীলনী 1 2 3 4 কোৱেশ্চনটো আৰু এই পাঠৰ ভালেখিনি ভিডিও মই তোমালোকক দিছো যদি সেই ভিডিও বিলাক এতিয়া চোৱা ডেসক্ৰিপচনত লিংক আছে তাত গৈ পেলাই চাই ল'বা ঠিক আছে তেন্তে আজি 5 নম্বৰ সলিউশন এটা আমি কৰো সো 5 নম্বৰ কোৱেশ্চনটো কি কৈছে ৰাসায়নিক সমীকৰণ ৰূপত লিখি পিছত সন্তুলন কৰিব দিছে সো এনেকুৱা কেনেকৈ সন্তুলন কৰে অলৰেডি মই আমি বহুত কেইটা কৰিছো কেনেকৈ সন্তুলন কৰে এই ভিডিওটো একেই দিছে আগতে ৰাসায়নিক সমীকৰণ লিখা তাৰ পিছত সন্তুলন কৰা সো আমি কেনেকৈ সন্তুলন কৰো প্ৰথম দিয়া আছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰে সো মই তোমালোকৰ ইফালে সন কেইটা মই লিখি দিছো মানে এই কোৱেশ্চনটো 2016 18 20 তিনিটা বছৰ আহিছিলে এই কোৱেশ্চনটো দুবাৰ আহিছিলে এই কোৱেশ্চনটো একবাৰ আহিছিলে এই কোৱেশ্চনটো 2020 ত আহিছিলে সো দেখা পাইছা অলৰেডি 5 নম্বৰ কোৱেশ্চন বিলাক কেইবাবাৰো আহিছে তো সো এই কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় তোমালোকে ঘৰত ভালকৈ চাবা এই কোৱেশ্চন বিলাক আহিব মানে আহিবই সো হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰে প্ৰথম লিখা হাইড্ৰজেন গেছ ঠিক আছে গেছ যেহেতু টু এটা হ'ব হয়নে নহয় কৈছে নাইট্ৰজেনৰ লগত বিক্ৰিয়া কৰিব জানা না নাই যিকেইটা গেছ আছে ন তলত টু এটা লিখিবা তো বুদ্ধি হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি কি হৈছে এমোনিয়া প্ৰস্তুত কৰে এমোনিয়া কেনেকৈ লিখিছিলো NH3 লিখা হ'ল এতিয়া সন্তুলন কেনেকৈ কৰিবা সন্তুলন কৰা ভিডিও মই দিছোৱে তেতিয়া ইয়াত চাই লোৱা হাইড্ৰজেন কেইটা আছে দুটা এফালে কেইটা আছে তিনিটা মিলি খোৱা নাই মিলাব লাগিব আমি তেন্তে মই এফালে দুটা দি দিলো ঠিক আছে তেন্তে নাইট্ৰজেন এফালে দুটা হৈ গ'ল হাইড্ৰজেন ছটা হৈ গ'ল এফালে হাইড্ৰজেন দুটা ইয়াত তিনি দি দিয়া হাইড্ৰজেন ছটা হৈ গ'ল নাইট্ৰজেন দুটা এফালে হাইড্ৰজেন ছটা নাইট্ৰজেন দুটা ঠিক আছে এক নম্বৰটো আমাৰ হৈ গ'ল তেনেকৈ দুই নম্বৰটো চোৱা হাইড্ৰজেন সালফাইড লিখা হাইড্ৰজেন সালফাইড H2S সো মই হাইড্ৰজেন সালফাইডটো কেনেকৈ H2S লিখিছো যদি ভাবি আছা মানে সংকেত বনাব যদি এতিয়াও নাজানা সংকেতৰ কেনেকৈ সংকেত বনাই একদম ইজি পদ্ধতি তোমালোকক দেখাইছো তাৰো ভিডিও ডেসক্ৰিপচনত আছে তাত গৈ পেলাই চাব পাৰা তেতিয়া তোমালোকে নিজে সংকেত বনাব পাৰা যেনেকৈ হাইড্ৰজেন সালফাইড মানে হ'ল H2S প্লাস বায়ুত দাহিত হয় মানে অক্সিজেন যেহেতু এটা গেছ হয় তলত দুই দিয়া দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় পানীটো জানাই কেনেকৈ লিখে H2O প্লাস সালফার ডাইঅক্সাইড যেনেকৈ কার্বন ডাইঅক্সাইড CO2 তেনেকৈ সালফার ডাইঅক্সাইড SO2 হৈ গ'ল সমীকৰণ লিখিলো এটা সন্তুলন কৰা এস কেইটা আছে এফালে দুটা ঠিকে আছে এস এটা ঠিকে আছে ও আছে দুটা এফালে ও আছে এটা দুটা তিনটা মিল নাই একো মিল কেনেকৈ মিল কৰিম চোৱা মই এফালে এটা দুই দি দিওঁ তো ও কেইটা হৈ গ'ল দুটা হৈ গ'ল আৰু দুটা ও চাৰিটা হৈ গ'ল এফালেও দুটা আছে ইয়াতো দুই দি দিওঁ এফালেও চাৰিটা হৈ গ'ল ঠিক আছে এস আছে দুটা এফালে এস কেইটা হৈ গ'ল দুই দুগুণ চাৰিটা হৈ গ'ল এফালে দুই দি দিয়া তেইশ হৈ গ'ল চাৰিটা এস হৈ গ'ল দুটা এফালে এস কেইটা আছে এস আছে এটা এফালে এস দুটা হৈ আছে এফালে তুমি দুই দিব লাগিব তো দুটা এস হৈ গ'ল এফালে দুই দুগুণ চাৰিটা আৰু পাঁচ ছটা হৈ গ'ল কি অক্সিজেন এফালে দি দিয়া তিনি সো কেনেকৈ হ'ল চোৱা প্ৰথম পৰা চোৱা হাইড্ৰজেন কেইটা আছে দুই দুগুণ চাৰিটা আছে এফালে হাইড্ৰজেন দুই দুগুণ চাৰিটা ঠিক হ'ল সালফাৰ দুটা আছে এফালে সালফাৰ দুটা ঠিক আছে অক্সিজেন তিন দুগুণ ছটা আছে এফালে দুই দুগুণ চাৰিটা আৰু দুটা ছটা হৈ গ'ল ঠিক আছে এনেকৈ আমাৰ দুই নম্বৰ কোৱেশ্চনটো আমাৰ সলভ হৈ গ'ল ঠিক আছে ঠিক তেনেকৈ তিন নম্বৰটো কৰিছো বেৰিয়াম ক্লোৰাইড লিখা বেৰিয়াম ক্লোৰাইড কেনেকৈ বেৰিয়াম ক্লোৰাইডৰ সংকেতটো লিখিছো গম পাইছা চাগে যদি আগৰ ভিডিওটো চাইছা বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট এলুমিনিয়াম সালফেট Al2SO4 এলুমিনিয়াম সালফেট যদি ভাবি আছে এলুমিনিয়াম সালফেটটো কেনেকৈ লিখিছো তেন্তে মই আকৌ একেটা পৰামৰ্শ দিম মই আগৰ ভিডিওটো চাই ল'বা তেন্তে আৰু এইটো কোৱেশ্চন নুসুধা তো মই ঠিক আছে মই এটা কৈ দিছো কেনেকৈ কৰিছো ঠিক আছে প্ৰথম লিখিবা এলুমিনিয়াম তাৰ যোজ্যতা কিমান আছিলে 3 এফালে লিখা সালফেট কেনেকৈ লিখা SO4 এইবিলাক গোটেইবিলাকৰ ভিডিও অলৰেডি দিয়া আছে সালফেটৰ যোজ্যতা কিমান 2 তো ক্ৰস কৰা Al2SO4 এনেকৈ আমি সংকেত এটা লিখো ঠিক আছে সংকেতৰ একদম A to Z ভিডিও আছে চাই ল'বা মই বাৰে প্ৰতি একেটা কথা কৈ আছো কাৰণ সংকেত নাজানিলে এইকেইটা নোৱাৰিবা সো বাৰে প্ৰতি একেটা কথাকে কৈ আছো সংকেতকেইটা আগতে শিকি ল'বা যদি নোৱাৰা তো বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট হৈ গ'ল সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট অধাৰকে উৎপন্ন কৰে এলুমিনিয়াম ক্লোৰাইড কেনেকৈ AlCl এলুমিনিয়াম ক্লোৰাইড AlCl3 প্লাস এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধাৰকে উৎপন্ন কৰে বেৰিয়াম সালফেট SO4 সো মই এটুকু দেখাই দিছো কেনেকৈ সংকেতটো লিখিছো বেৰিয়ামৰ যোজ্যতা কিমান 2 সালফাৰৰ যোজ্যতা কিমান 2
তে Ba2 SO4 2 কাটিব পাৰি একে হলে তে ডাইৰেক্ট BaSO4 লিখিলে হৈ যায় ঠিক হল এটা সন্তুলন কৰা বেৰিয়াম এফালে কেইটা আছে দুটা এফালে কেইটা আছে সৰি এফালে আছে বেৰিয়াম কেইটা এটা ভালকে মাৰ্ক কৰিছো বেৰিয়াম আছে এটা এফালে বেৰিয়াম এটা ঠিকই আছে ক্লোৰিন কেইটা আছে এফালে দুটা তিনটা নাই ঠিক দুই এটা দি ঠিক আছে তেন্তে ক্লোৰিন কেইটা গ'ল 3 দুগুণ 6টা ক্লোৰিন হৈ গ'ল এফালে দেখোন দুটা ইয়াতে এটা 3 দি দিয়া চোৱা ক্লোৰিন হৈ গ'ল 3 দুগুণ 6 ক্লোৰিন 6টা হৈ গ'ল এফালে ক্লোৰিন 6টা হৈ গ'ল ঠিক আছে বেৰিয়াম 3টা হৈ গ'ল কিন্তু এফালে বেৰিয়াম কেইটা এটা 3টা দি দিয়া তে বেৰিয়াম 3টা হৈ গ'ল বেৰিয়াম 3টা মিলি গ'ল ক্লোৰিন 6টা মিলি গ'ল এলুমিনিয়াম 2টা মিলি গ'ল সালফাৰ ঠিক তেনেকে এটা পিছৰটো চোৱা পটাছিয়াম ধাতু লিখা পটাছিয়াম কে লিখে কে প্লাস পানীৰ সৈতে বিক্ৰিয়া কৰি পানী কে লিখে H2O পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড লিখিব KOH প্লাস আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে লিখা হাইড্ৰোজেন H2 হৈ গ'ল ঠিক আছে পটাছিয়াম প্লাস পানী প্লাস পটাছিয়াম হাইড্রক্সাইড আৰু হাইড্ৰোজেন এটা সন্তুলন কৰা হাইড্ৰোজেন কেইটা আছে দুটা এফালে দুটা নহয় এফালে দুটা এটা তিনটা হৈ গ'ল এফালে এটা দুই দি দিয়া তো পটাছিয়াম হৈ গ'ল দুটা অক্সিজেন দুটা হাইড্ৰোজেন দুটা আৰু দুটা চাৰিটা পটাছিয়াম দুটা অক্সিজেন দুটা হাইড্ৰোজেন চাৰিটা এফালে পটাছিয়াম এটা আছে দি দিয়া দুটা পটাছিয়াম দুটা হাইড্ৰোজেন হ'ব লাগিছিল চাৰিটা দুই দি দিয়া হাইড্ৰোজেন চাৰিটা অক্সিজেন দুটা পটাছিয়াম দুটা অক্সিজেন দুটা হাইড্ৰোজেন চাৰিটা ঠিক আছে তেকেইটা হৈ গ'ল আমাৰ ৰাসায়নিক সমীকৰণ কিটা লিখি তাৰ পিছত সন্তৰণ বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক আৰু শেয়াৰ নিশ্চয় কৰিবা ইয়াৰ পিছৰ ভিডিও এটা চাবলৈ হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে